নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজে আছাম হেল্প ইউটিউব চেনেল। হয় বন্ধুসকল, এতিয়াৰ পৰা কাহ বা হাঁচি মাৰিলে হ'ব পাৰে আপোনাৰ জেল। আৰু ক'ত কাহ বা হাঁচি মাৰিলে আপোনাৰ জেল হ'ব পাৰে সবিশেষ জনাম বন্ধুসকল মই এইটো ভিডিঅ'টো যদি লাইক কৰা নাই বন্ধুসকল অতি সোনকালে লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা নতুন ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিয়ক, কিয়নো মই যেতিয়া যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তে বন্ধুসকল আহক আমি শুনি লওঁ ক'ত কাহ মাৰিলে হ'ব পাৰে জেল। সাৱধান, ৰাজহুৱা স্থানত কাহ বা হাঁচি মাৰিলে হ'ব পাৰে জেল। মানুহে কাহ মৰা বা হাঁচিয়া স্বাভাৱিক কথা। আপুনিও হয়তো বহুবাৰ ৰাজহুৱা স্থানত কাহ মাৰিছে, কিন্তু এটা কথা আপুনি জানেনে, ৰাজহুৱা স্থানত কাহ মৰা বা হাঁচিয়াটো আইনমতে এক অপৰাধ। যদিও এই কথা আপুনি নাজানে তেন্তে এতিয়াৰ পৰা সাৱধান হওক, নহ'লে ৰাজহুৱা স্থানত কাহ মাৰি হাঁচিয়াই আপুনি ৰঙা ঘৰৰ আলহী হ'ব পাৰে। ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ধাৰা নং 270 অনুসৰি কোনো ব্যক্তিয়ে যদি ৰাজহুৱা স্থানত বাৰে জানি বুজি কাহ অথবা হাঁচি মাৰে সেয়ে অপৰাধ। যদি ব্যক্তিজনে ৰাজহুৱা স্থানত কাহ বা হাঁচিয়াৰ যোগেদি ভাইৰাছ বা বীজাণু বিষ পোৱা বুলি প্ৰমাণ হয়, তেতিয়া জৰিমনাৰ লগতে অতি কমেও 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। প্ৰাপ্ত খবনুৰিৰ ভাৰত চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যক্তি শাস্তি বিহাৰ নাই।